পৰা চিন্তা কৰি আছোঁ যে কি কৰোঁ, কি বনাওঁ, কি নবনাওঁ, ভাবিলোঁ যে মটৰ পনীৰ বনাওঁ আৰু ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু যদি মানে খাবলৈ ভাল হয় তেতিয়াহে শ্বেয়াৰ কৰিম, আৰু যদি খাবলৈ টেষ্টি নহয় তেতিয়াহ'লে শ্বেয়াৰ নকৰোঁ। ৰেচিপি ভিডিঅ'ৰ কাৰণে মই মটৰ পনীৰৰ কাৰণে মই লৈছোঁ ইয়াত 3টা পিঁয়াজ, 2টা বিলাহী আৰু নহৰু 9-10 ফুটা, 4টা জলকীয়া আৰু এটুকুৰা আদা। চাই থাকক তেতিয়াহ'লে কেনেকৈ বনাওঁ। এতিয়া মই কাটি কৰি লওঁ জল্দি তাৰপিছত দেখাই আছোঁ আপোনালোকক। পিঁয়াজখিনি এনেকৈ কাটি ল'লোঁ, সৰু সৰু স্লাইচ কৰি এনেকৈ কাটি লৈছোঁ, আৰু বিলাহীখিনি এনেকৈ কাটি ল'লোঁ। আৰু এইখিনি মই পাত পতাত পিচি ল'ম, কিয়নো মিক্সি আৰু ক'ত ইউজ কৰিব এইখিনি বস্তু পিচিবৰ কাৰণে মই এইখিনি পাত পতাতে পিচি ল'ম। আৰু ইয়াৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে দৈ। ইয়াৰ কাৰণে লাগিব দৈ। মই এপেকেট আনি থৈছোঁ, যিহেতুকে এইটো টেঙা দৈ নহয়, হিচাপৰ হয়। বেছি টেঙা দৈ নল'ব আপোনালোকে বনালে, হিচাপৰ দৈটো ল'ব। বেছি টেঙাও নহয়, বেছি মানে সেইও নহয়। আৰু 200 গ্ৰাম পনীৰ ব্যৱহাৰ কৰিছোঁ, আৰু মই এইটো ব্ৰেণ্ডৰ ব্যৱহাৰ কৰিছোঁ, বিটা পনীৰ। আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে, যিকোনো পনীৰে ব্যৱহাৰ কৰিব পাৰে, যি পায়। আৰু মটৰ 200 গ্ৰামে ব্যৱহাৰ কৰিম মই, যিহেতুকে আমি আজি 2টাই মানুহ, 200 গ্ৰামে মটৰ ব্যৱহাৰ কৰিম। আৰু এইখিনি মই এতিয়া কাটি লওঁ। আৰু গোটা মছলাৰ ভিতৰত মোৰ ওচৰত যিহেতুকে আজি দালচেনি নাই, চ' মই দালচেনি নিদিওঁ, স্কিপ কৰি দিলোঁ। নাই যিহেতুকে স্কিপেই কৰিব লাগিব, সেইকাৰণে লং আৰু এটা ডাঙৰ ইলাচি আৰু তেজপাত এখিলা, গোটা মছলাৰ ভিতৰত এইখিনি ব্যৱহাৰ কৰিম। বহাই দিলোঁ, কেৰাহী গৰমো হৈ গ'ল। এতিয়া ইয়াত তেল দি লওঁ। দুই 3 চামুচৰ ভিতৰত তেল ব্যৱহাৰ কৰিছোঁ, বেছি তেল ব্যৱহাৰ কৰা। তেল গৰম হৈ গ'ল, এতিয়া ইয়াত গোটা মছলাখিনি দি দিলোঁ। এইখিনি অকণমান গৰম হ'ব দিছোঁ। এতিয়া ইয়াত ডাইৰেক্ট পিঁয়াজখিনি দিছোঁ। ইয়াতে পিছুৱাই গ'লোঁ, পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি একেবাৰে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া এইখিনি ভাজি ল'ম ল'টো মিডিয়াম ফ্লেমত ভাজি ল'ম। সম্পূৰ্ণ ব্ৰাউন কালাৰ হৈ গৈছে, পূৰা সম্পূৰ্ণ ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া ইয়াত বিলাহীখিনি দি দিম, যি কাটি ৰাখিছিলোঁ 2টা বিলাহী, এতিয়া ইয়াত দি দিম। বহুত বেছি প্ৰব্লেম হয়, এখন হাতেৰে ফোন, এখন হাতেৰে ৰন্ধা বহুত বেছি প্ৰব্লেম হৈ যায় মোৰ। এতিয়া দি দিলোঁ সৰু হালধি, আৰু দি দিম অকণমান নিমখ, যাতে বিলাহীখিনি সোনকালে সিজি যায়। তাৰপিছত ফ্লেমটো ওলাই কৰি দিওঁ। আজিকালি বিলাহীবোৰ এয়াই প্ৰব্লেম, যদি মিক্সিত পিচি নিদিওঁ, চাওকচোন কেনেকৈ দখৰ হৈ আছে, সম্পূৰ্ণভাৱে গলি নাযায় বিলাহীবোৰ। কি যে মানে। এতিয়া ইয়াত দি দিম পিচি ৰখা আদা, নহৰু আৰু জলকীয়া পেষ্টটো। অকণমান লাৰি দিম আৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। ধুনীয়াকৈ মই পেষ্ট বনাই ল'লোঁ। 3 চামুচ দৈ আৰু এইটো চব্জিখনৰ মেইন ডাঙৰ ইনগ্ৰেডিয়েণ্ট, চামুচেৰে এইটো ধনিয়া নিদিলে গুড়ি চব্জিখনৰ ব্যৱহাৰ টেষ্টটো কৰিছোঁ। বনাই লৈছোঁ। দেখিছেনে, এইখিনি 10ৰ পৰা 15 মিনিট হৈ গ'ল, পূৰা ল' ফ্লেমত ভাজিছোঁ। আৰু কিন্তু মই মাজে মাজে লৰাই আছিলোঁ, যাতে তলফালে লাগি নাযাওক, তাৰ বাবে আপোনালোকেও মাজে মাজে লৰাই থাকিব। আৰু মটৰখিনি ধুনীয়াকৈ সিজি আহিল। এতিয়া ল' ফ্লেমতে ইয়াত দি দিম দৈ আৰু যে ধনিয়াৰ পিউৰিটো বনাই ৰাখিছিলোঁ, পেষ্টটো, সেইখিনি ইয়াত দি দিম। এইখিনি ইয়াত দি দিম এতিয়া, আৰু দি লাৰি দিব যাতে ফাটি নাযায়, জল্দি ফাটি নাযায় দৈটো। এতিয়া মই সোনকালে এইখিনি লাৰি দিওঁ যাতে ফাটি নাযায়, তাৰ বাবে। মাজতে দেখিছেনে, তেল ওলাই গৈছে, একেবাৰে চাইডেৰে তেল বিৰিঙি উঠিছে। এতিয়া ইয়াত দি দিম পনীৰখিনি, যিখিনি মই কাটি ৰাখিছিলোঁ সৰু সৰু পিচ কৰি।
পনীৰখিনি দি দিলোঁ আৰু এতিয়া অকণমান লাহেকৈ লাৰি দিম যাতে পনীৰখিনি ভাঙি নাযায়। অকণমান ভাজ খালে 1 পৰা 2 মিনিট ভাজ খালে পানী দি দিম, কিয়নো ইমানটো গ্ৰেভি খাব নোৱাৰি ন, অকণমান পানী দি দিম। এতিয়া এইখিনি 1 পৰা 2 মিনিট ভাজি হৈ গ'ল। এতিয়া ইয়াত দি দিম পানী। বেছি পানী ব্যৱহাৰ নকৰোঁ বাৰু, অকণমান খাব পৰা ধৰণৰ। মই বেছি গ্ৰেভি খাই ভাল নাপাওঁ, মই বেছি পনীয়া হ'লে খাই বেছি ভাল পাওঁ। যিকোনো চব্জিয়েই পনীয়া হ'লে খাই ভাল পাওঁ। আৰু অকণমান দিম পানী, এয়া আৰু অকণমান দি দিলোঁ পানী। এতিয়া ইয়াত দিম সোৱাদ অনুসৰি নিমখ, কিয়নো অকণমান নিমখ দিছিলোঁ যিহেতু দিম। আৰু মই হাতেৰে নিমখ দিলেহে আঞ্জাত নিমখ হয় দেই, চামুচ ব্যৱহাৰ কৰিলে মোৰ নিমখ হয় বেছি হৈ যাব, হয় কম হৈ যাব। চ' মই হাতেৰে ব্যৱহাৰ কৰি নিমখ দি দিলোঁ। এতিয়া আৰু 10 পৰা 15 মিনিট একদম ল' ফ্লেমত উতলাই কৰি তাৰপিছত আৰু আমাৰ পনীৰ ৰেডি, মটৰ পনীৰ ৰেডি। এয়া 10 পৰা 15 মিনিট উতলাৰ পিছত এনেকুৱা হৈছে। এতিয়া একেবাৰে শেষত দিম গৰম মছলা দি দিলোঁ আৰু ইয়াত দি দিম এতিয়া অকণমান কেঁচা ধনিয়া আছিল, সেইখিনি ইয়াত দি দিলোঁ। এয়া আমাৰ মটৰ পনীৰ ৰেডি। যদি আজি ভিডিঅ'টো মোৰ ভাল লাগিল, ৰেচিপি ভিডিঅ'টো যদি মোৰ আজি ভাল লাগিল, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি ৰেচিপিটো কোনোবাই আগতে বনাই খাই পাইছে, কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু যদি কোনো বনাই খাই পোৱা নাই, তেতিয়াহ'লে এনেকুৱা এবাৰ বনাই খাই চাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ গাইজ।